অশেষ ধন্যবাদ। রুদ্রাক্ষী এটি নাম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেনেকুৱা লাগিলে? ভাল লাগিলে এক্সপ্ৰেছনটো? কি হ'ব? আৰু ডাঙৰকৈ হাত চাপৰি এটা। থেংক ইউ। সুবীৰলৈ বহুত বহুত ধন্যবাদ। কালি আমি ইয়াত হল এৰেঞ্জ কৰোঁতে ভাগৰ লাগিছে, সুবীৰক কৈছোঁ গান গোৱা। সন্মুখত আজি ভৰি থকা আসনবোৰ খালী আছিল আৰু সুবীৰে গীত গাইছিল। আমি অনুভৱ কৰিছিলোঁ প্ৰত্যেকখন আসনত একোগৰাকী শ্ৰোতা দৰ্শক আছে আৰু আজি সুবীৰ সেইটো পৰিৱেশ নহয়। এতিয়া আমি আজিৰ অন্য এটা মুখ্য কাৰ্যসূচীলৈ যাব বিচাৰিছোঁ। প্ৰজেক্টৰ বিষয়ত আমাৰ পৰিয়ালৰ ফালৰ পৰা মোটামুটি আলোচনাখিনি হ'ল। এতিয়াই পৰিয়ালৰ ফালৰ পৰা বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে আৰু আমি এতিয়া তেখেতসকলৰ মন্তব্য শুনিবলৈ বিচাৰি তেখেতসকলৰ ফালৰ পৰা প্ৰজেক্টটোৰ বিষয়ত তেখেতসকলৰ কমেণ্ট শুনিবলৈ বিচাৰিম, জানিবলৈ বিচাৰিম। তেখেতসকলৰ কাৰণে মূল্যভিত্তিক জীৱন বা মূল্যবোধৰ শিক্ষা আৰু মূল্যভিত্তিক জীৱনৰ মাজৰ পাৰ্থক্যটো তেখেতসকলে কেনেকৈ ভাবে সেই বিষয়ে জানিবলৈ বিচাৰিম। মূল্যভিত্তিক শিক্ষা আৰু শিশুৰ বিকাশ এই প্ৰকল্পটো 2017 চনৰ পৰা আছাম ডেভেলপমেণ্ট ইনিচিয়েটিভৰ সৌজন্যত মই প্ৰকল্প সঞ্চালক হিচাপে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত কাম কৰি আহিছোঁ। আজি এটা বিশেষ অনুষ্ঠান। আমি উজনি অসমৰ গোলাঘাট জিলাৰ দুখন শিক্ষানুষ্ঠান দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাজত ৰচনা প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিছিলোঁ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত। আৰু সন্মানীয় হিৰেণ শৰ্মা হিউষ্টন টেক্সাছৰ থাকি যি এই প্ৰকল্পটোৰ জন্ম দিছে, তেখেতে এই ৰচনা প্ৰতিযোগিতাখনৰ গোটেই যিসমূহ পুৰস্কাৰৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে, তেখেতৰ সহধৰ্মিনী ঊষা দেৱী আৰু তেখেতৰ জ্যেষ্ঠ ভগ্নী মনু ফুকন, তেখেতসকলে পুৰস্কাৰসমূহ স্পনচৰ কৰিছে। 1 লাখ টকা প্ৰাইজ মানি আজি বিতৰণ কৰা হৈছে। ইয়াৰ লগতে সমাজত মূল্যভিত্তিক জীৱনশৈলীৰে জীৱন কটোৱা দুগৰাকী বিশেষ ব্যক্তি দিব্যজ্যোতি কলিতা আৰু বাবলি দে, তেওঁলোককো সন্মানিত কৰা হৈছে। তাৰ লগতে মূল্যভিত্তিক শিক্ষা আৰু শিশু বিকাশ প্ৰকল্পৰ এটা উপস্থাপন আগবঢ়োৱা হৈছে আৰু ভাল লাগিছে। দেৰগাঁৱৰ শুদ্ধি সমাজ বিদ্যুৎ সমাজ ইয়াত উপস্থিত আছে। আমি বিশ্বাস কৰোঁ মূল্যভিত্তিক জীৱনশৈলীৰ কোনো বিকল্প নাই আৰু এই ক্ষেত্ৰত আমি কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।